जौगानायनि फारसे गोदान आगान उदालगुरिनि हरिसिंगा ओनसोला बिटिआर गोरोबथानि गुबुन मोनसे गेदेर दफाखौ मावफुंनायजों जौगाखांनो हमदों हरिसिंगा ओनसोला 2020 इं मायथाइयाव जालांनाय बिटिआर गोजोन गोरोबथानि दफा बायदियै उदालगुरि जिल्लानि 32 नं हरिसिंगा बियाबनि आम्बागावआव पेरामेडिकल साइन्स एन्ड नार्सिं इन्स्टिट्यूट लुफुंनायनि अन्थाइ खाम्फाखौ दिनै बेखेवनानै होबाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। लोगोसे मख'नो गोनांदि दिनैनि अन्थाइ खाम्फा बेखेवनाय हाबाफारिजों लोब्बा लाखिनानैनो आम्बागाव गेवलां फोथाराव सानसेनि हाबाफारिजों 32 नं हरिसिंगा ब्लक कमिटि इउपिपिएल राजखान्थि हान्जानि बानजायनायाव मोनसे गेदेरथार सुबुं गौमाजों लोगोसे जयनिं हाबाफारि लानाय जादों। बे गेदेरथार जयनिं हाबाफारि आरो सुबुं गौमायाव गुबुन गुबुन राजखान्थि हान्जाफोरनि दैदेनगिरिफोरजों लोगोसे खमैबो 2000निबो गोबां सोद्रोमाफोरा बे जयनिं हाबाफारियाव बाहागो लाफैना इउपिपिएल दोलोआव आखाइ हमफैदों। हरिसिंगा समष्टित इउपिपिएলৰ এটা জনসভা আজি ইয়াত আয়োজন কৰিছে। মই আৰু আমাৰ ৱাৰ্কিং প্ৰেচিডেণ্ট তথা এমপি ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আমি উপস্থিত আছোঁ। খুব ভাল পৰিৱেশ, খুব ভাল লাগিছে। ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে আৰু মই ৰাইজক ধন্যবাদ জনাওঁ যে তেখেতসকলে আমাৰ ওপৰত যিটো বিশ্বাস আৰু আস্থা ৰাখিছে ইয়াৰ কাৰণে ধন্যবাদ জনাওঁ। আজিৰ পৰা 3 বছৰ আগত যেতিয়া আমাৰ চৰকাৰ হোৱা নাছিলে মই এই অঞ্চলত কেম্পিঙৰ কাৰণে 2-3 বাৰ আহিছিলোঁ আৰু তেতিয়া ৰাইজে মোক এই ষষ্ঠপাৰা এই অঞ্চলবিলাকত ছিনিয়ৰবিলাকে অনুৰোধ কৰিছিলে যে আপোনালোকে বিপিএফৰ নিচিনা হ'ব নালাগে। তো তেতিয়াই মই কথাটো মনত ৰাখিছিলোঁ আৰু আজি 3টা বছৰৰ পিছত ইয়াতকৈ অধিক মানুহ লগ পাই মই খুব আনন্দিত হৈছোঁ আৰু অলপমান উৎসাহিত হৈছোঁ যে আমি কিবা এটা কাম কৰিব পাৰিছোঁ। সেইকাৰণে আজি ৰাইজে ওলাই আহিছে। আমাৰ উদ্দেশ্যটো হৈছে বিটিআৰ অঞ্চলৰ সকলো ৰাইজে শান্তিত থাকিব লাগিব, নিৰাপত্তা পাব লাগিব, সমন্বয়টো সদায় থাকিব লাগিব, গণতান্ত্ৰিক বাতাবৰণ সদায় সুস্থ হৈ থাকিব লাগিব আৰু সুশাসন এটা বিটিআৰ অঞ্চলত থাকিব লাগিব আৰু এইখিনি কাম আজি বিটিআৰ অঞ্চলত আমি কৰিব পাৰিছোঁ বুলি আমি আজি সকলোৰে অনুভৱ হৈছে। এইকাৰণে আজি সকলো জনগোষ্ঠীৰ মানুহ ওলাই আহিছে। বিটিআৰক মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সদায় বিটিআৰ অঞ্চলক যোৱা দশকৰ পৰা দশক ধৰি যি অশান্ত অঞ্চল আছিলে আহি থকা সময়ত সদায় যাতে শান্তি সমৃদ্ধি কৰি ৰাখে মই এইটোকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। টিকেটৰ কথা কিবা কৰা হৈছে নেকি? আমি আজি হৰিচিংগাত বিটিআৰ আম্বাগাঁৱত যিটো আমাৰ বিটিআৰ চুক্তিত আছিলে নাৰ্ছিং আৰু পেৰামেডিকেল এটা ইনষ্টিটিউট ইয়াৰ আজি আধাৰশিলা স্থাপন কৰিছোঁ আৰু অতি শীঘ্ৰে ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। গতিকে ওদালগুৰি জিলাত এটা নাৰ্ছিং আৰু পেৰামেডিকেল ইনষ্টিটিউট অতি শীঘ্ৰে পাবলৈ গৈ আছে। লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিটো NDA এলায়েন্স আছে বিজেপি, AGP আৰু UPPL ইয়াৰ মাজত আলোচনা হ'ব। আলোচনা হোৱাৰ পিছত কেণ্ডিডেট ডিক্লেয়াৰ হ'ব আৰু ইতিমধ্যে আমাৰ কেম্পিঙৰ কাৰ্যসূচী প্ৰায় সম্পূৰ্ণ হোৱা বুলি ক'ব লাগিব। আমাৰ কাম কাজ যিহেতু গাঁৱে ভূঞে বুথে চলি আছে গতিকে আমি প্ৰস্তুত হৈ আছোঁ। আমাৰ কেণ্ডিডেট যেতিয়াই ডিক্লেয়াৰ দিব যি কেণ্ডিডেটকো নেদেই কিয় ভাল কেণ্ডিডেটকে দিব আৰু তেখেতে বহুত বেছি ভোটত দৰং ওদালগুৰি সমষ্টিত বিজয় হ'ব। কি কৈছে? আলোচনা কৰিম, ইয়াৰ পিছত আপোনালোকক জনাই দিম।